হেল্ল' ফ্ৰেণ্ডছ, এডভাইচ এছাৰলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। কেন্দ্ৰীয় বিদ্যালয় NHPC অৰ্থাৎ নেশ্যনেল হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেশ্যন গেৰুকামুখত আপোনালোকৰ ৰিক্ৰুইটমেণ্ট ওলাইছে। ধেমাজি জিলাৰ হয় একচুৱেলি এইখন। ধেমাজি জিলাৰ কেন্দ্ৰীয় বিদ্যালয়ত ৰিক্ৰুইটমেণ্ট ওলাইছে। প্ৰথমটো পষ্ট হৈ গ'ল পষ্ট গ্ৰেজুৱেট টিচাৰ। এইটো কম্পিউটাৰ ছায়েন্সৰ বাবে, য'ত আপোনালোকৰ কোৱালিফিকেশ্যন খুজিছে মিনিমাম 30% মাৰ্কছ উইথ MTech নহ'লে MCA। আপোনালোকে প্ৰথমটো চাব পাৰে, মই অকণমান জুম কৰি দিছোঁ। প্ৰথম পোষ্টটোক চিৰিয়েল নম্বৰ 1 2 3 4 5 5টা পোষ্ট আছে। প্ৰথম পোষ্টটোৰ নাম PGT কম্পিউটাৰ ছায়েন্স। এটা পোষ্ট আছে MTech বা MCA লাগিব, মিনিমাম 50% মাৰ্ক লাগিব। 2 নম্বৰ হৈ গ'ল ডাটা এণ্ট্ৰি অপাৰেটৰ। ইয়াতো পোষ্ট এটা আছে, কমাৰ্চ বেকগ্ৰাউণ্ড হ'ব লাগিব, অৰ্থাৎ গ্ৰেজুৱেশ্যন থাকিব লাগিব, কমাৰ্চত BCom থকা হ'ব লাগিব, আৰু কম্পিউটাৰ এপ্লিকেশ্যনত ডিপ্ল'মা থাকিব লাগিব, অৰ্থাৎ ছমহীয়া যিটো ডিপ্ল'মা কম্পিউটাৰ সেইখন চাৰ্টিফিকেটখন থাকিব লাগিব। সেইখন যদি নহয় তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰিব। 3 নম্বৰ হৈ গ'ল লেব এটেণ্ডেণ্ট। লেবত যিজন এটেণ্ডেণ্ট থাকে বা লেবত যিজন টিচাৰৰ লগত যিজন হেল্পাৰ থাকে, সেইজনৰ কাৰণে এটা পোষ্ট ওলাইছে। তাত আপোনালোকৰ লাগিব 10+ অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ হ'ব লাগিব, আৰু অকণমান লেবৰেটৰী হেণ্ডলিঙত এক্সপিৰিয়েঞ্চ হ'লে ভাল হয়। ঠিক আছে। 4 নম্বৰ হৈ গ'ল হাউচকিপিঙৰ কাৰণে 8+ লাগিব। 5 নম্বৰ হৈ গ'ল গাৰ্ডেনৰ কাৰণে 8+ লাগে। ঠিক আছে। এতিয়া মেইন কথা হৈ গ'ল যে এপ্লাই কেতিয়া কৰিব। এপ্লাই কৰিবলৈ কোনো ধৰণৰ দৰকাৰ নাই। আপোনালোকে ডাইৰেক্টলি ইয়াত আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যাব পাৰে। ইণ্টাৰভিউ হৈ গ'ল আপোনালোকৰ 16 জুলাই, এই মাহৰ 16 তাৰিখে, অৰ্থাৎ আৰু বেছি দিন নাই। আজি যেনেকৈ 13 তাৰিখ হৈ গ'ল, আৰু 3 দিন আছে। গতিকে ইণ্টাৰভিউৰ কাৰণে আপোনালোকে কি কি কৰিব লাগিব চাওক, ইয়াতে লিখি দিছে নোট। প্ৰথমটো দিছে কেণ্ডিডেট মাষ্ট ৰিপৰ্ট টু দ্য বিদ্যালয় বিফৰ 9 AM অন 16/7/2018। অৰ্থাৎ ধেমাজি জিলাৰ গেৰুকামুখত আপোনালোকে কেন্দ্ৰীয় বিদ্যালয়খনত আপোনালোকে 9টা বজাৰ আগে আগে গৈ পাবগৈ লাগিব। কাৰণ তাত 9টা বজাত ৰিপৰ্টিং দিছে, 9টা বজাৰ পিছৰ পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব। ঠিক আছে। আৰু এটা কথা কৈছে যে ব্ৰিং অল অৰিজিনেল ডকুমেণ্টছ এণ্ড চাৰ্টিফিকেট, অৰ্থাৎ আপোনালোকে সকলো ধৰণৰ চাৰ্টিফিকেট লৈ যাব। আপোনালোকে যদি বিচাৰিছে যে হাউচকিপিঙৰ বা গাৰ্ডেনাৰ বা লেব এটেণ্ডেণ্ট, যিয়ে আপুনি এপ্লাই নকৰক, গোটেইখিনি ডকুমেণ্টছ আপোনালোকে লৈ যাব। মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী, গ্ৰেজুৱেশ্যন যি দিব বিচাৰিছে, আপুনি যোনটো পোষ্টত যেনেকৈ এপ্লাই কৰিব বিচাৰে তেনেকৈ ধৰণৰ ডকুমেণ্টছখিনি লৈ যাব। আৰু লিখিছে যে যিখিনি ডকুমেণ্টছ লৈ যাব সকলোৱে এটা কপি কি কৈছে জেৰক্স লৈ যাব কৈছে। আপুনি যদি মেট্ৰিকৰ এডমিট দেখুৱাইছে তেতিয়াহ'লে মেট্ৰিকৰ এডমিটৰ জেৰক্স, আৰু যেতিয়া আপুনি মাৰ্কশ্বিট দেখুৱাব বিচাৰিছে মাৰ্কশ্বিটখনৰ জেৰক্স কপি লাগিব। আৰু যদি অন্য কিবা চাৰ্টিফিকেটৰ জেৰক্স বিচাৰিছে, আপুনি দেখুৱাব বিচাৰে সেইখনৰ জেৰক্স লাগিব। এখনকৈ গোটেইখিনি জেৰক্স লৈ যাব লাগিব। আৰু 3 নম্বৰটো দিছে যে, আৰু এটা কথা কৈছে যে 1 পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, অৰ্থাৎ এখন পাছপোৰ্ট চাইজ ফটোগ্ৰাফ আপোনালোক লৈ যাব দিছে। গতিকে এখনহে লৈ যাব কৈছে, ধেৰ লৈ যাব নালাগে। 3 নম্বৰ দিয়া হৈছে এক্সপিৰিয়েঞ্চ কেণ্ডিডেট উইল বি গিভেন প্ৰিফাৰেঞ্চ। অৰ্থাৎ এক্সপিৰিয়েঞ্চ যিজন কেণ্ডিডেট আছে সেইজন অকণমান প্ৰিফাৰ কৰিব সেইজনৰ ওপৰত। কেলৈ, যিহেতু অকণমান মানে ডাইৰেক্টলি ৱৰ্কিং ইণ্টাৰভিউ হয়, সেইটো কাৰণে আপোনালোকক মানে কোৱা হৈছে যে এক্সপিৰিয়েঞ্চ মানে প্ৰিফাৰেঞ্চ দিব বুলি কৈছে। সেইটো কাৰণে আপোনালোক প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি কোৱা হৈছে। আৰু এটা লাষ্টত দিছে যে ন' DATA, অৰ্থাৎ কোনো ধৰণৰ ট্ৰেভেলিং এলাউঞ্চ নাই, ইজ পেয়েবল ফৰ এটেণ্ডিং দ্য ইণ্টাৰভিউৰ কাৰণে কোনো ধৰণৰ ট্ৰেভেলিং এলাউঞ্চ নাই। গতিকে ইমানখিনিয়ে আছিলে। যিসকলে ভাবিছে যে মই এপ্লাই কৰিম বুলি ধেমাজি জিলাত গৈ কিনে, বা যিসকলে ভাবিছে ইণ্টাৰভিউ দিম বুলি, এপ্লাই কৰিবলৈ দৰকাৰ নাই, ডাইৰেক্ট আপুনি তাত ধেমাজি জিলাত গৈ আপুনি ইণ্টাৰভিউটো দিব পাৰিব। গতিকে আপোনালোকে যিসকলে ইচ্ছা কৰিছে সেইসকলে ইণ্টাৰভিউটো যাব পাৰে। আৰু যদি কোনোবা ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব বিচাৰিছে ভিডিঅ'টো, শ্বেয়াৰ কৰিব পাৰে। গতিকে ভিডিঅ'টো চাই ভাল পালে লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি কিবা আপোনাৰ ডাউট আছে কমেণ্টত লিখিব পাৰে। আৰু যদি কোনোবা নতুন ভিউৱাৰ্ছ আছে তেসকলে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে বেল আইকনটো ক্লিক কৰিব। আজিলৈ ইমানেই আছিলে। ধন্যবাদ।